আপোনালোকলৈ এটা ভিডিঅ' শ্বুট কৰি আছিলোঁ আৰু বনাই থাকোঁতে ইমান ভোক লাগিলে ভাবিলোঁ কিবা এটা বনাই পেলাই খোৱা যোৱা। তাৰ কাৰণে আহিলোঁ পাকঘৰলৈ। চিৰানো সদায় কিমাননো দৈ দি খাম, ভাবিলোঁ আজি বেলেগ এটা সোৱাদ লওঁ। তাৰ কাৰণে এটা আলু কাটি ল'লোঁ, এটা পিঁয়াজ আৰু এনেদৰে নৰসিংহ ল'লোঁ। দৈ দি খোৱাতকৈ এনেকৈ খাই বেছি ভাল লাগে। এখন কেৰাহীত এনেদৰে অকণমান পানী ল'লোঁ আৰু আলুকেইটা দি দিলোঁ আৰু অকণমান নিমখ দিলোঁ সোৱাদ অনুসৰি আৰু অকণমান তেল দিলোঁ যাতে আলুখিনি কোমল হয়। আৰু এটা পিঁয়াজ যে লৈছিলোঁ সেইটো পিঁয়াজটো এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এটা কথা মন কৰিব, এইডোখৰ বগা পাৰ্টটো যে থাকে কাটি পেলাই দিব, কাৰণ সেইডোখৰ বস্তু আমাৰ হেল্থৰ কাৰণে ভাল নহয়। এইফালে আলুখিনিও বইল হৈ গ'ল, অকণমান পানী ৰাখি থ'লোঁ আৰু এইফালে তেল দিলোঁ। তেলত অকণমান জিৰা, অকণমান ক'লা সৰিয়হ, নৰসিংহ আৰু পিঁয়াজখিনি দি আৰু দুটা জলকীয়া দিলোঁ, দি পেলাই ভালকৈ ভাজি ল'লোঁ। ভাজি পেলাই বইল আলুখিনি অকণমান যে পানী আছিলে সেইখিনিৰ সৈতে আলুখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ আৰু চিৰাখিনি দি ভালদৰে ভাজি ল'লোঁ। আৰু এয়া আমাৰ চিৰা ৰেডি হৈ গ'ল। খাই খুবেই ভাল লাগিলে। আপোনালোকে বনাই এবাৰ খাই চাব। আজিলৈ